প্ৰত্যেকটো দিনতে কেৱল কামেই কাম। যেতিয়ালৈ জীৱন আছে তেতিয়ালৈ কামৰ কোনো অন্ত নাই। আজি মই আহিছোঁ মৰিগাঁও টাউনলৈ মোৰ লগৰজনীক লৈ। মোৰ ইয়াতে অলপমান কাম আছে, সেইবাবে কম্পিউটাৰ দোকানত সোমালোঁ। আৰু আমাৰ আহি পোৱা ইমান সময় হ'ল, কিন্তু কাৰেণ্টটো এতিয়ালৈকে অহা নামেই লোৱা নাই। আৰু গৰমত আমাৰ গোটেইকেইটাৰে অৱস্থা বম বেয়া হৈ গৈছে। উফ ৰাম, ফাইনেলি কাৰেণ্টটো আহি গ'ল আৰু আহি পোৱাৰ লগে লগে আমাৰ লগতে আমাৰ কামখিনি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু কামখিনি ঝাটাককৈ শেষ কৰি লৈ এতিয়া আকৌ আহিলোঁ আমাৰ লগৰ এজনীৰ ওচৰলৈ। আমি কেইজনী বহুত দিন হ'ল লগেই পোৱা নাই। আৰু আহি গ'লোঁ আমাৰ মৰিগাঁৱতে থকা ম'ম' মিয়ালৈ। ইয়াতে আজি ম'ম' খাম বুলিয়ে গোটেইকেইজনী আহিলোঁ আৰু বহুত কথা পাতিলোঁ জানেনে, যিহেতু ইমান দিন হ'ল লগ পোৱা নাই। আৰু এটা ভাল খবৰ কি জানেনে, মোৰ লগৰজনী বিয়া হ'ল, 1 years হ'ল। তাই মোৰ ভিডিঅ'ত দেখা দেখি হোৱাই নাই। বাৰু যি কি নহওক, আহি পাই অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড ম'ম', ভেজ ম'ম' লগতে চিকেন ম'ম'। আহি গ'ল আৰু গোটেইকেইজনে খালোঁ আৰু আমি বহুত কথা পাতিলোঁ। আৰু কেতিয়ালৈ আমাৰ লগৰজনীক লগ পাওঁ ঠিক নাই।